নমস্কাৰ জনাইছোঁ আৰু মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি যিহেতু বিশেষ দিন, সকলোকে হেপী খ্ৰীষ্টমাছ ডে আৰু ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। চাওক চাওক ক ভাল লাগিছে আপোনাক? হাঁহক ক হাঁহক এই একো নহয়, হাঁহক ভাল লাগিব। নি কক নাঙি কক কক নাঙি কক কেলে কেলে একো নহয়। ফটো মাৰিছোঁ মই আপোনাক, ফটো মাৰিছোঁ দেই, ফটো মাৰিছোঁ আপোনাৰ ৰ'ব। এইফালে একদম লৈছোঁ, এইফালে ধুনীয়া উঠিব, ফ্ৰণ্টৰ পৰা লৈছোঁ, ভাল লাগিছে। আকৌ বা সন্ধিয়া অকণমান ওলাই আহিলোঁ এইফালে চেণ্ট্ৰেল নামঘৰ। এইটো ইয়াত কিবা প্ৰগ্ৰেম হৈ আছে, তাকে দেখুৱাইছোঁ। এয়া মোৰ লগৰ হয় অনুজ্যোতি কোচ। মই মানে আহি ওলাইছে এতিয়া ভিতৰত গৈ চাওঁগৈ অলপ কি হৈছে দেই। আধ্যাত্মিক ভিত্তিত সাংস্কৃতিক প্ৰতিযোগিতা, ব'লা যাব কাৰণ লাগে অকণমান ৰৈ দিছোঁ ন, গাড়ীখন থৈ দিম ভাল লাগিছে দেই। ভিতৰত ওলাব লাগে, মাতবোৰ শুনি নাই পোৱা। এইফালে নোৱাৰি, এইফালে বন্ধ আছে। চাওক আমি ওলাই আহিলোঁ চেণ্ট্ৰেল নামঘৰৰ পৰা, দুলিজান চেণ্ট্ৰেল নামঘৰৰ পৰা। এতিয়া কাষতে আছে এটা চাৰ্চ, আপোনালোকে চাৰ্চটো দেখুৱাব আহিছোঁ। যিহেতু আজি খ্ৰীষ্টমাছ ডে, তাৰ কাৰণে অলপমান ওলাই আহিলোঁ চাবলৈ কাৰণে, দেখুৱাইছোঁ বাৰু আপোনালোকক কাষৰ পৰা। এইয়া কি ধুনীয়া, কি ধুনীয়া। ময়ো এবাৰ ফাৰ্ষ্ট টাইম আহিছোঁ, ভাল লাগিছে ডেক'ৰেশ্যন। মানুহ হ'ল চাগে ন? অঁ আচ্ছা, প্ৰগ্ৰেম ভিতৰত সোমাইছে চাগে, ফটো মাৰিছে ন? সোমাব পাৰিম? ব'লা যাওঁ তেনেহ'লে, ফাৰ্ষ্ট টাইম ন। আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক। ভিতৰত সোমাই চাইছোঁ, ভিতৰৰ পৰাহে ভাল লাগিব চাই। বাহ কি ধুনীয়া। প্ৰথমবাৰ আহিছোঁ ইয়ালৈ দেই। বন্ধুসকল চাওক, বহুত ধুনীয়াকৈ আহিছে। এয়া দেখুৱাই আছোঁ আৰু ধুনীয়াকৈ সজাই থৈছে, চাওক। যিছু ফেমিলি, এয়া ভিতৰৰ পৰা দেখুৱাইছোঁ অলপমান। চাওক, এতিয়ালৈকে প্ৰগ্ৰেম আৰম্ভ হোৱা নাই, অলপ ৰাতিলৈ হ'ব। মোক দেখুৱাইছোঁ অলপমান। আহি ভাল লাগিছে ন? এই ওচৰৰ পৰা দেখাইছোঁ।
এতিয়া বাহিৰটো অলপমান দেখুৱাওঁ, তাৰপিছত আৰু যামগৈ আৰু বা প্ৰগ্ৰেম হ'ব প্ৰগ্ৰেম এইফালে প্ৰগ্ৰেম হ'ব ৰাতিকে नबलले न बुद्धिले न धनले न शक्तिले मानिसको पापलाई पखाल्छ বন্ধুসকল আহি ভাল লাগিলে, প্ৰথমবাৰ আহিলোঁ, বহুত ভাল লাগিলে। এতিয়া আমি যাওঁ ইয়াৰ পৰা, তাকে আমি তাৰ পৰা গুচি আহিলোঁ। এই কাষতে মছজিদ আছে, তাৰ কাষতে আপোনাৰ কিবা প্ৰগ্ৰেম আছে, দেখুৱাই আছোঁ। এইয়া আপোনালোকক গৈ দেখুৱাই আছোঁ, চাই থাকক। বন্ধুসকল চাওক, ধুনীয়া ডেক'ৰেশ্যন কৰিছে। ইমান ওচৰৰ পৰা দেখুৱাইছোঁ, তো কি কৰিব পাৰিছোঁ, চিৰাত উল নবী বুলি এটা মুছলিম সমাজৰ কিবা প্ৰগ্ৰেম হৈ আছে। বন্ধুসকল ফোন কৰি দেখুৱাইছোঁ। আমি যদি এই নিষ্পত সমূহক যদি কদৰ কৰোঁ, আল্লাহ ৰাব্বুল ইজ্জতে আপোনাৰ মান মৰ্যাদা বঢ়াই দিব। আমি সকলোৱে যাওঁ আৰু এই ৰাফি যাওঁগৈ, লগৰ দুজনমান লগ পাইছিলোঁ, যাওঁগৈ আৰু এতিয়া আহিলোঁ। পকৰি খাওঁ, গৰম গৰম পকৰি, কি ধুনীয়া পকৰি। ইয়াত 10 টকা, ইয়াত 10 টকা, ইয়াত 20 টকা দি দিব। গৰম গৰম পকৰি, গৰম গৰম পিঁয়াজি, খোৱা মজা। ঠিক আছে, আমি খাওঁ তেনেহ'লে। যিটো ইমানতে সামৰিছোঁ, ধন্যবাদ, বাই।